ইমান গৰম লাগিছে আজি কাৰেণ্টটো ইমান কাটিছে ৰ'দ দিলেও কাটে বৰষুণ দিলেও কাটে আমাৰ ফালে আকৌ চৰাই উৰিলেও কাৰেণ্ট কাটে গৰমতে যে থাকিব নোৱাৰা অৱস্থা হৈছে কি কৰোঁ আমনিও লাগিছে এখেতলে ফোন এটাকে কৰোঁ কিবা কৰি আছে হেল্ল' কি কৰি আছা নাই এনেই আছো কাম বনকেইটা কৰি আজৰি হৈ অকণমান ফেনৰ তলতে বহিছো ইমান গৰম লাগিছে নহয় ক'ত থাকো লাগিছে জানানে ওলাই যাবও নোৱাৰি ইমান ৰ'দ দিছে শুনাচোন তুমি কিমান সময়ত আহিবা বাৰু হয় নেকি ঘৰৰ বজাৰ অলপ আছে লৈ আনিবা বস্তুৰ যিহে দাম উপায় নাই জানানে সদায় কিবা নহয় কিবা এটা বজাৰ থাকেই কিনো কৰিবা উপাৰ্জন কৰা অকল তুমি খোৱা মানুহ হৈছে 500 টকা ভাইটিটো একো ইনকাম নাই মা দেউতাৰ কথাটো ক'বই নালাগে লগত আকৌ সেই ভাগিনী এজনীও আনি লৈছা সেইবোৰ চব তোমাৰহে ভুল অলপতো বুজি পাব লাগে বায়েৰাক বিয়া দিলা আৰু আকৌ ল'ৰা ছোৱালীৰ দায়িত্ব তোমাৰ ল'বলৈ কি দৰকাৰ মই কিবা ক'লে লেকচাৰ মৰা হয় তুমি এইবোৰ কথা ক'লে খুব বেয়া পোৱা তোমালোকৰ পৰিয়ালৰ মানুহৰ কথা কিবা এটা ক'লে মোৰে ভুলটো দেখা সেইকাৰণে একো নকওঁ ঠিক আছে দিয়া ঘৰৰ বজাৰ কেইটা লৈ আনিবা অহা আগত মোক এটা ফোন কৰিবা কি লাগে মই কৈ দিম হ'ব দিয়া কিবা এটা ক'লে বেয়া পায় আনি লৈছে নহয় এইবিলাক ভাগিনীয়েক বায়েক আৰু কাক কি পাৰে চবকে গোটাইহে ল'ব লাগে মইহে জানো ইমান গৰমত ভাত বনাই কিমান কষ্ট হয় বৌ কি কৰিছা ভাইটি কোৱাচোন কি হ'ল বৌ মোৰ বহুত ভোক লাগিছে ভাত হ'ল নেকি বাৰু ভোক লাগিছে অলপ আগত মই তোমাক চাহ দিছিলোহে ইমান গৰমত মই ভাত বনোৱাই নাই আজি ভাত বনোৱা অকণমান দেৰি হ'ব নহয় মানে বৌ মই ভাতকেইটা খাই এফালে যাব লগা আছে বিশেষ কাম এটা আছে দাদা অহাও অকণমান দেৰি হ'ব বুলি কৈছে আৰু ঘৰখনত একো কিবা এটাতো বজাৰ কৰি আনিব নোৱাৰাই অকল বহি খোৱাহে খোৱাৰ হিচাপটো ঠিকেই ৰাখা ঘৰখনত কি আছে কি নাই হিচাপ ৰাখি পাইছা কেতিয়াবা এতিয়া তুমি সৰু ল'ৰা হৈ থকা নাই সকলো দায়িত্ব যে অকল দাদাৰ ওপৰতে এৰি দিছা তোমাৰ কি মা দেউতাৰ ওপৰত দায়িত্ব নাই নেকি ঘৰখনত কিবা এটাতো তুমিও বজাৰ কৰিব লাগে গতিকে কিবা এটা কৰাৰ কথা ভাবা এনেকৈ আৰু বহি কিমান দিন খাম বুলি ভাবিছা দাদাৰ উপাৰ্জনত বৌ মোৰো বহুত মন যায় জীৱনত আগুৱাই যাবলৈ আৰু ডিগ্ৰী কমপ্লিট কৰানো মোৰ কিমান দিন হৈছে তথাপিও মই চেষ্টা কৰি আছো এদিন নহয় এদিন কিবা এটা কৰিম চেষ্টা কৰিছা তোমাৰ চেষ্টা তোমাৰ লগতে ৰাখা ৰাতিপুৱা 10টা বজাত শুই উঠি মুখৰ আগত চাহ ভাত আৰু সেই গৰম গাখীৰ দিবলেতো মা আছে গাখীৰ গিলাচ খিৰাই আনিতো প্ৰথম তোমাকেই দিয়ে আমি আৰু দাদা নবৌ হিচাপেতো আমি ভাগত নাপাওঁৱেই একো এটা সৰু বুলি ভালৰ ভালটো তুমিয়ে পোৱা বৌ তুমি কিয় তেনেকৈ ভাবিছা আমাৰ মায়ে তোমালোকক কেতিয়াও বেলেগ বুলি নাভাবে মোক যিমান মৰম কৰে দাদাকো সিমানেই মৰম কৰে আৰু তোমাকো সিমানেই মৰম কৰে কেতিয়াও তোমাক বোৱাৰী বুলি ভবা নাই নিজৰ ছোৱালীৰ দৰে ভাবে আৰু তাৰ প্ৰমাণ তুমি নিজে পাই আহিছা বৌ মৰম কি বস্তু এইখন ঘৰলে বিয়া হৈ অহা দিন ধৰি মই পাহৰিয়ে পেলাইছো যিখিনি মৰম পাইছিলো নিজৰ ঘৰতে পাইছিলো তুমি আৰু মোক নতুনকৈ শিকাব নালাগে বৌ মোৰো বহুত মন যায় মা দেউতাক সুখত ৰাখিবলৈ আৰু ঘৰখনৰ কাৰণে কিবা অলপ আনিবলৈ আৰু তোমালোকক কিবা এটা দিবলৈ কিন্তু কি কৰিম বৌ মই যে এতিয়ালৈকে উপাৰ্জনৰ একো পথেই বিচাৰি পোৱা নাই তথাপিও মই বহুত চেষ্টা কৰি আছো এদিন ময়ো কিবা নহয় কিবা এটা হৈ তোমালোকক দেখুৱাম কথা দিলো বৌ বৰ কথা সকলোৱে ক'ব পাৰে কিন্তু দেখাই দিয়া তুমিও কি হ'ব পাৰা দেখিলেহে লিখিম বৌ এসাঁজ ভাতৰ কাৰণে আজি তুমি মোক ইমান বেয়াকৈ ক'ব পাৰিলা মই আচলতে তোমাক নিজৰ মাৰ দৰে বুলি ভাবোঁ হ'ব দিয়া বৌ মই আজি আৰু ভাত নাখাওঁ তুমি যিখিনি কথা ক'লা মোৰ তাতেই পেট ভৰি গ'ল হ'ব দিয়া আহিছোঁ
কথাকেইটা বৰ ডাঙৰ ডাঙৰ, কামৰ ফালেহে একো এটা নাই। ককায়েকো ভায়েক বুলিলে পাগল। মই যদি কিবা এটা কওঁ ককায়েকে বেয়া পায়। মোৰ ব্যৱস্থা মই কৰি আছো। অতি সোনকালে তই এই ঘৰ এৰি যাব লগা অৱস্থা কৰিম, আৰু সকলো মাটি সম্পত্তি কেৱল আমাৰ নামত।